Hello viewers, welcome and welcome back to my channel. ভিডিওটো নামঘৰৰ পৰা আৰম্ভ কৰি দিছো। আজি মই নামঘৰলৈ আহিছো কাৰণ আজি ভাদ মাহৰ শৰাই দিছে আমাৰ ঘৰৰ পৰা। হেতু কাৰণে নামঘৰলৈ আহিলো আৰু ইয়াত গোপিনীসকলে নাম লৈ আছে। আজি মানুহ বহুত কম হৈছে। মই অহা সময়ত বৰষুণো দিছে। বৰষুণ দিয়াৰ কাৰণে মানুহ বহুত কম হৈছে আজি। নাম শেষ হ'ল আৰু এতিয়া আমি সেৱা কৰি উঠিলো আৰু এতিয়া শৰাইখন ভাঙিব। এতিয়া প্ৰসাদখিনি ভাগ কৰিব গোপিনীসকলে আৰু ভিডিঅ' কৰি দিবলৈ বিশেষ কোনো মানুহ নাছিল, হেতু কাৰণে ভালকৈ ভিডিঅ' কৰাও হোৱা নাই। প্ৰসাদৰ লগতে এপিনে মিঠাই আৰু এপিনে জুচ আছে আৰু মিঠাইৰ ভিতৰত কি দিছে গম নাপাওঁ কাৰণ ডাইৰেক্ট পেকিং কৰি ইয়ালৈকে লৈ অহা হৈছে। কি আছে ভিতৰত গম নাপাওঁ আৰু এপিনে সকলোৱে প্ৰসাদখিনি ভগাই আছে। ইয়াত আকৌ প্ৰসাদ পলিথিনৰ ভিতৰতে দিয়ে, কলপাতত নিদিয়ে। মই আগতেও এটা ভিডিঅ'ত কৈছোঁ আৰু পলিথিনত দি দিলে আচলতে ঘৰলৈ লৈ আহিবৰ কাৰণে সুবিধা হয় আৰু। ঘৰ আহি পালোহি নামঘৰৰ পৰা আৰু নামঘৰত ভিডিঅ' বনোৱা নহ'ল। অহা সময়ত বৰষুণো দিছে। আজি বতৰটো বহুত বেয়া আছিলে। নামঘৰত প্ৰসাদো খোৱা নহ'ল। চব কৰি মেলি আহোঁতে অকণমান দেৰি হ'ল, সেইটো কাৰণে ডাইৰেক্ট ঘৰত আহিয়ে প্ৰসাদ খাব লৈছোঁ আৰু এতিয়া। আৰু এই পেকেটটোৰ ভিতৰতনো কি আছে তাকে খুলি আছোঁ আৰু চাবলৈ। এয়াই আছিলে পেকেটটোৰ ভিতৰত এটা বুনিয়া লাডু, এটা পেৰা আৰু এইটো নিমকি টাইপ কিবা বস্তু আৰু এয়া হৈছে প্ৰসাদ। এইটো হৈছে নেক্সট ডে ভিডিঅ' আৰু কালি ভিডিঅ'টো শেষ কৰা নহ'লে আৰু কালি ভিডিঅ'টো ইমান ভালকৈ কৰাও হোৱা নাছিলে, একদম অকণমান হৈছিলে ভিডিঅ'টো। মই বোলো সেইটো কাৰণে এইটো ভিডিঅ' লগাই দিওঁ। তাৰ নেক্সট দিনাখনে আমাৰ ফ্ৰেণ্ড গীতি, তাইৰ ভাগৰ একচুৱেলি 7 মান্থ হৈ আছে, সেইটো কাৰণে আমি গোটেইকেইজনীয়ে মিলি বোলো তাইক আজি কিবা এটা সৰুকৈ খুৱাওঁ সেই বুলি ভাবিলোঁ। চব লাগি গৈছে আৰু নিজে নিজৰ কামত। আৰু এয়া মই চিকেন বনালোঁ, এয়া এগটো স্বপ্নালী বাই বনালে। গোটেইকেইজনীয়ে ভগাই লৈছিলোঁ আচলতে বনাবৰ কাৰণে। পনীৰটো ৰুনুমি বাই বনালে আৰু ইপিনে লুচি গোটেইকেইজনীয়ে মিলি বনাইছে আৰু সাগৰিকা, লিচি, ৰঞ্জু বৌ চবেই। আৰু এয়া হৈছে গীতি আৰু লিচি। আপোনালোকে আগতেও দেখিছেই ইহঁতক, আৰু এক্সট্ৰাকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই আপোনালোকক। আৰু ইপিনে আমাৰ আদিয়ে খেলি আছে খ্যাতিৰ লগত। বিঘিনি হৈছে সকলোখিনি বিঘিনি কৰিব। তেওঁ যাতে সুস্থ সবল এটা গুণৱান গুণৱান সন্তান জন্ম এই পৃথিৱীলৈ আহে তাৰে কামনা কৰিছোঁ। প্ৰভু আগৰ ল'ৰা এটা আছে, তেওঁ যি মনত ভাবিছে সেয়াই যাতে হয়। শুনিলেই নহয় আমাৰ ৰঞ্জুবাই কিমান ধুনীয়া আশীৰ্বাদ দিছে গীতিক একেবাৰে চব ভালে ভালে হৈ যাবৰ কাৰণে। এইখিনিয়ে আছিলে আৰু ভিডিঅ'টো। আমি গোটেইকেইজনীয়ে মিলি আচলতে গীতিক কিবা এটা সৰুকৈ বনাই খুৱাব বিচাৰিছিলোঁ, সেইটো কাৰণে চবেই মিলি বনাই খোৱালোঁ তাইক। আৰু আমাৰো ভাল লাগিলে আৰু তাইৰো ভাল লাগিলে। তাই ভাল পোৱাৰ কাৰণে বিশেষকৈ আমাৰ বেছি ভাল লাগিছে। গীতিক খুৱাই মেলি অহাৰ পিছত আকৌ ওলাই আহিলোঁ ছোৱালীক লৈ। অলপ বজাৰ কৰিবলগীয়া আছিলে আৰু চেণ্ডেলো কিনিবলগীয়া আছিলে, সেইটো কাৰণে খাদিমছত সোমালোঁ তাইক এযোৰ জোতা কিনি দিবৰ কাৰণে। তাই পূৰা চইচ কৰি ফুৰিছে আৰু তাইক মানে 3যোৰমান লাগে একেলগতে। 2যোৰ কিনি দিলোঁ বাৰু, ইযোৰো ভাল লাগে তাই, সিযোৰো ভাল লাগে, চব ভাল লাগে তাইৰ ভাগৰ। আমাৰ বাইদেউ চেণ্ডেল চইচ কৰাত পূৰা ব্যস্ত হৈ আছে একেবাৰে। এতিয়া ডাঙৰ হৈছে নহয়, অকণমান লগত আহি বজাৰ কৰিবলৈ ভাল, লগ এটাও হয়। কিন্তু তাইক লগত লৈ আহিবও অসুবিধা। দেখিলে চব লাগে, ইটোও লাগে সিটোও লাগে আৰু চবটো কিনি দিব নোৱাৰি আৰু নিদিলেও মুখখন ফুলাই থাকে। সেয়াই আৰু ল'লোঁ আৰু 3যোৰ, তাইলৈ 2যোৰ, মোলৈ এযোৰ। বিলিং হৈ গ'ল আৰু এই 3যোৰে কিনিলোঁ, এযোৰ মোলৈ, 2যোৰ তাইৰ কাৰণে। আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ আৰু। একদম টুকুৰা টুকুৰ ভিডিঅ' হৈছে আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।